মানুহজনী ওলাই আহাচোন, তোমাৰ লগত মোৰ বিশেষ কথা এটা আছিলে। ৰাম ৰাম, ৰাতিপুৱাই আপুনি ইমান ডাঙৰকৈ চিঞৰিছে। মই পিছফালে কাঁহী বাতিকেইটা ধুই আছিলোঁ, ভয় খাই গ'লোঁ পাই। পিছে আপুনিনো মোক ইমান ৰাতিপুৱাই কেলৈ মাতিছে? নহয় তেনেকুৱা ভয় খাবলগীয়া একো কথাই নহয়। মই কেইবাদিনৰ কাৰণে বহুত দূৰণিকৈ বেপাৰৰ কাৰণে যাব লাগিব, তাকে কাইলৈ যাম বুলি ভাবিছোঁ। তোমাক কথাটো ক'লোঁ। হয় নেকি? আপুনি যদি কাইলৈ যায় তেতিয়াহ'লে দেখোন কাপোৰ কানিবোৰ সামৰিব হ'লেই। মই তেতিয়াহ'লে লৰালৰিকৈ ভাতকেইটাকে বনাওঁগৈ। ভাত পানী বাৰু বনাবা, পিছে শুনাচোন, মই নথকাত কিন্তু ল'ৰা ছোৱালী দুটাক তুমি কষ্ট পাবলৈ নিদিবা দেই। তুমি আছা কাৰণেই তোমাৰ ভৰসাত এৰি ইমান দূৰ যাবলৈ ওলাইছোঁ। হ'ব দিয়া তেতিয়া, মই গাঁৱৰে নন্দেশ্বৰহঁতৰ ঘৰৰ পৰা আহোঁ। সিও যাম বুলি কৈছিলে, যদি যায় লগতে লৈ যাব লাগিব। ইছ ৰাম, একেবাৰে মই যে মানুহজনী আছোঁ কোনো খবৰেই নাই। ল'ৰাটো বাৰু চিন্তা কৰিছে কৰক, এই ছোৱালীজনী চিন্তা কৰি মৰি থাকিবলৈ ইমান কি দৰকাৰ? এনেকৈ হ'লে নহ'ব আৰু, বেপাৰ পৰা অহাৰ আগতে কিবা এটা কৰিব লাগিব। ছোৱালীজনী চিন্তা কৰোঁতে কৰোঁতে শেষত গৈ ল'ৰাটোলৈ একোৱেই নাথাকিব। ময়ো যাওঁ, সোনকালে কাম বনবোৰ কৰি ৰমলা মাহীৰ ওচৰৰ পৰা আহিব লাগিব। অকল ৰমলা মাহীয়ে আছে যি নেকি মোক সহায় কৰিব পাৰে। বা, চিনেমাখন চাবলৈ ইমান ধুনীয়া লাগিছে ন? কাইলৈৰ পৰা দেউতা নাথাকে নহয়, তুমি আৰু মই স্কুলৰ পৰা আহি সদায় চাম দেই। নালাগে ভাইটি, তুমি মোৰ কাৰণে গালি খাব নালাগে। তুমি আৰু মই একেলগতে বহি টিভিত চিনেমা চাই থকা দেখিলে তোমাৰ মায়ে মোক মাৰিব আৰু বহুত গালি পাৰিব। বা, সঁচা কথা এটা কওঁনে? তোমাক যদি মায়ে মাৰে আৰু গালি পাৰিলে মোৰ বহুত বেয়া লাগে জানা। মাৰ ওপৰত মোৰ বহুত খং উঠে। হ'ব ভাইটি, মই বুজি পাওঁ, তুমি কিন্তু আকৌ মাক বেয়াকৈ নক'বা। মায়ে মনত বহুত কষ্ট পাব। নহয় বা, আমাৰ দেউতা বহুত ভাল, কিন্তু আমাৰ মা বহুত বেয়া। মই আৰু সহ্য কৰি নাথাকোঁ। কেতিয়াবা যদি তোমাক মাৰি থাকে নহয়, মই দেউতাক চাবা কৈ দিম। মনে মনে থাকা ভাইটি, এতিয়া মায়ে যদি এইবোৰ কথা আহি শুনে, মায়ে কিন্তু মোকেই গালি পাৰিব। হ'ব দিয়া, মই যাওঁ, মা অহা নিচিনা গম পাইছোঁ। মই এনেই বিচাৰি ফুৰিছোঁ, মহাৰাণীয়ে ইয়াত বহি চিনেমা চাই আছে। মইতো তোক মোৰ ল'ৰাৰ লগত থাকিবলৈ আৰু মোৰ ল'ৰাৰ লগত একেলগতে টিভিত চিনেমা চাবলৈ কেতিয়াবাই মানা কৰিছিলোঁ। বেছি মৰম কৰা দেখি মূৰৰ ওপৰত চল পাই গৈছ। এতিয়া দেউতা বেপাৰলৈ যাব নহয়, তোক মোৰ পৰা কোনে বচাই মই চাই ল'ম। নহয় মা, তুমি বাক এনেই খং কৰিছা। মইহে বাক চিনেমা চাবলৈ মাতি আনিছোঁ, মোৰ অকলে ভয় লাগে কাৰণে। হ'ব, তই মোক একো কথা ক'ব নালাগে। তইতো গোটেইটো বাপেৰেই হলি, মোৰ নিচিনা অকণো নহ'লি। হ'ব মা, ভুলটো মোৰেই। মই আৰু ভাইটিৰ লগত কেতিয়াও একেলগতে চিনেমা নাচাওঁ আৰু তাৰ লগত নাথাকোঁ। তোক মোৰ চিনি পাবলৈ বাকী নাই আৰু। কাইলৈ দেউতা বেপাৰলৈ যাব আৰু তয়ো দেউতাৰ পিছে পিছে ওলাই যাবি জংঘললৈ। তই জংঘলৰ পৰা যেতিয়ালৈকে খৰি কাটি নান তেতিয়ালৈকে কিন্তু মই তোক ভাত খাবলৈ নিদিওঁ। আৰু তই যদি জংঘললৈ যোৱা কথাটো কেনেবাকৈ দেউতাৰ কাণত পৰে, মই কিন্তু তোৰ কোবাই পিঠি ফালি দিম, চাই ল'বি। তুমি এইবোৰ কি কথা কৈছা? বা অকলে কেনেকৈ জংঘললৈ যাব? মই কিন্তু আৰু সহ্য কৰি নাথাকোঁ দেই, মই কিন্তু দেউতাক লগাই দিম। তই মোৰ ল'ৰা, মোৰ মতে থাকিবি। কেনেবাকৈ যদি দেউতাৰ কাণত পৰে নহয়, চাই ল'বি। আৰু ঐ ছোৱালী, তই এতিয়া ইয়াৰ পৰা যা। পিছফালে কুঁৱাৰপাত বহুত কাপোৰ আৰু বাচন বৰ্তন পৰি আছে, সেইখিনি ধুই লগে দেউতা নহা আগত। হ'ব দিয়া, তুমি ইমান খং কৰি বাক খেদি পঠিয়ালা নহয়, এতিয়া ময়ো টিভি নাচাওঁ। হ'ব দিয়া, মই এতিয়া যাওঁ, নহ'লে দেৰি হ'ব। তোমালোকে কিন্তু দুইটাই কাজিয়া লাগি নাথাকিবা আৰু মাক ঘৰুৱা কাম বনত সহায় কৰিবা। দেউতা, আমাৰ কিন্তু তোমালৈ বহুত মনত পৰিব। তুমি কিন্তু খোৱা বোৱা ভালকৈ কৰিবা দেই। দেউতা, আপুনি ভালকৈ যাব আৰু খোৱা বোৱাবোৰ সময়মতে কৰিব। মোৰো আপোনালৈ বহুত মনত পৰি থাকিব। ইহঁত দুটাৰো যে কথা আৰু, যাবৰ সময়ত দেউতাক সেইবোৰ কথা ক'ব পাৰেনে? আৰু মই থাকোঁতে তহঁতৰ দেউতালৈ ইমান চিন্তা কিয়? মই দেখোন আছোৱেই। মা দেখোন আছেই, মা থাকোঁতে তহঁতৰ ইমান কিহৰ চিন্তা? হ'ব, এতিয়া মই যাওঁ, দেৰি হ'ব। ইছ ৰাম, তাইৰ সাহস চোৱা। দেউতাকৰ ওচৰত ইননি বিননি চোৱা। এতিয়া তোৰ ইননি বিননি বহুত হ'ল। দেউতা গ'ল নহয়, এতিয়া তয়ো জংঘললৈ যা। ঠিক আছে মা, মইতো তোমাৰ কথা পেলাব নোৱাৰোঁ। ভালকৈ ঘূৰি আহিবলৈ আশীৰ্বাদ দিয়া মা। হ'ব যা। মোৰ ওচৰতো তই এতিয়া লেৰেলা সাদৰ দেখুৱাব নালাগে। আৰু তোক আশীৰ্বাদ দি সময় নষ্ট কৰি থাকিবলৈ মোৰ হাতত অকণো সময় নাই। হ'ব, এতিয়া তই ইয়াতে ৰৈ মন মাৰি থাকিব নালাগে। দেউতাটো গ'লে, বাইৰকো জংঘলৈ পঠিয়ালোঁ, এতিয়া ব'ল ঘৰলৈ। হে ভগৱান, মোক তুমি দয়া কৰা, দয়াৰ চকুৰে চোৱা। মই বাৰু এতিয়া এই দুপৰীয়াখন অকলৈ কেনেকৈ জংঘললৈ যাওঁ? মোৰ বহুত ভয় লাগিছে আৰু মোৰ মালৈ বহুত মনত পৰিছে। মোৰ লগত তুমি বাৰে বাৰে কিয় এনেকুৱা কৰি আছা ভগৱান? সৰুতেই তুমি মাক কাঢ়ি লৈ গ'লা আৰু এতিয়া ইমানবোৰ দুখ দিছা, মই কেনেকৈ অকলে সহ্য কৰিম?
আৰু দেউতাও আজি বেপাৰলৈ গ'লগৈ। কেতিয়া আহে কোনো ঠিক নাই। আজি যদি মই জংঘললৈ গৈ খৰি নানো, মায়ে মোক ভাত নিদিওঁ বুলি কৈছে। আৰু মই ভোকত কেনেকৈ থাকিম ভগৱান। কোন কোন তই? এই ভৰ দুপৰীয়াখন অকলে অকলে নদীৰ কাষত কিয় কান্দি আছ? মোক সকলো কথা খুলি ক। কোন হয় আপুনি? অনুগ্ৰহ কৰি মোক দেখা দিয়ক। মোৰ বহুত ভয় লাগিছে। মোক মোৰ শাহুমায়ে জংঘলত হাবি কাটিবলৈ পঠিয়াইছে, কিন্তু মোৰ অকলে যাবলৈ বহুত ভয় লাগিছে। মোৰ মা নাই। আপুনি কোন? দেখা দিয়ক। হয় নেকি? তোৰ কথাখিনি শুনি বহুত দুখ লাগিল। তোক তোৰ শাহুমাই ইমান অত্যাচাৰ কৰে? তোৰ কথাখিনি শুনি বহুত দুখ পালোঁ। যদি তোৰ মাহীমাৰে তোক সঁচাকৈ এনেকুৱা কৰিছে, মই তাইক এসেকা দিহে দিম। পিছে মোৰ হাতত এটা উপায় আছে। তই আৰু কষ্টত থাকিব নালাগে সোণজনী। তই এই ধনৰ টেকেলিটো ল আৰু তই বহুত দূৰলৈ গুচি যা। গৈ এখন ঘৰ বনাই তাত তই ধুনীয়াকৈ থাকিবি। পাৰিলে মাজে মাজে তোৰ দেউতাৰক চাবলৈ এপাক দুপাক আহিবি। দুখীয়া মানুহক সহায় কৰিবি। তোৰ ভৱিষ্যত ভাল হ'ব সোণজনী। তই এতিয়া ধনখিনি লৈ ইয়াৰ পৰা গুচি যা আৰু ভালকৈ থাকিবি। দুখীয়া মানুহক সহায় কৰিবি, সঁচাত থাকিবি। মই তোৰ মাহীমাৰক এসেকা দিম। তই এইবোৰ কথা চিন্তা কৰি নাথাকিবি। যা এতিয়া। আপোনাক বহুত বহুত ধন্যবাদ ভূত মহাশয়। মই আৰু আপোনাৰ এই উপকাৰ জীৱনত নাপাহৰোঁ। বহুত বহুত ধন্যবাদ। মই এতিয়া যাওঁ। আপোনাৰ কথা মই আখৰে আখৰে মানিম।